নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈকে। থাম্বনেইল চাই সকলোৱে গম পাইছে চাগে। এটা প্ৰশ্ন বহুতৰে এটা কমেণ্ট আহিছে, প্ৰশ্ন এটা উত্থাপন হৈছে যে আমাৰ যিহেতু CM ছাৰে নিজ মুখেৰে কৈছিলে যে 9 অক্টোবৰ তাৰিখে আমাৰ ৰিজাল্ট দিব, তাৰ একদিনৰ পাছত আমাৰ এপইণ্টমেণ্ট দিয়া হ'ব। তাৰ ঠিক তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আহিছে আৰু এনেকৈ দিব পাৰেনে, বা কিছুমানৰ সেনেকুৱা অসুবিধা হ'ব পাৰে যাতে যে আমাৰ তিনিচুকীয়াৰ পৰা এজন ল'ৰাই যদি পাছ কৰে 9 তাৰিখে, 10 তাৰিখে কেনেকৈ আমি এপইণ্টমেণ্ট ল'বলৈ যাম। ঠিক তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আহিছে বা তেনেকুৱা প্ৰশ্ন বহুত উত্থাপন হৈছে বা বহু ভিউৱাৰ এনেকুৱা কমেণ্ট কৰিছে। এটা মই ভাবিলোঁ আপোনালোকৰ এটা ৰিয়েকশ্যন তাৰ ওপৰত মই আপোনালোকক ভিডিঅ' দিম বুলি লোৱা। আপোনাৰ এমাহ 25 দিনৰ ভিতৰত আপোনালোকক ডেটটো চেঞ্জ হ'ব। কিছুমান CM ছাৰে কিছুমান কেতিয়াবা এনে কৈ দিব পাৰে। এইটো কাৰণে মই কৈ দিছোঁ, আপোনালোকে ইমানখিনি কিবা ল'ব নালাগে, আপোনাৰ চিৰিয়াছলি ল'ব নালাগে ইমানখিনি। এইটো ডেটটো সলনি হ'ব পাৰে। যেতিয়া আপোনালোকে নতুনকৈ ভেকেঞ্চি আহিবৰ কাৰণে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি ৰাখক নহ'লে। এইটো কাৰণে মই বিচাৰিছোঁ যে আপোনালোকৰ গোটেইখিনি এটা কনফিউজখিনি আপোনালোকক দূৰ হওক, বা আপোনালোকৰ নতুন ভেকেঞ্চিৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব লাগে মই তাৰ ওপৰত বহুতবাৰ ভিডিঅ' বনাইছোঁ। আপোনালোকে নিশ্চয় চাইছে আৰু মৰম কৰিছে, আৰু তাৰ ওপৰত বহুতে এটা কমেণ্ট কৰিছে যে আমি হয় এনেকৈ ফ'ল' কৰিম বা প্ৰেক্টিছ কৰিম। ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, আৰু এইটো কাৰণে মই বিচাৰোঁ আপোনালোকে প্ৰেক্টিছ কৰি থাকক, পঢ়ি থাকক, এইটোৱে কামনা কৰিছোঁ। আৰু ইমানতে আছিলে আজি ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।